आज मैं अपना गाड़ी लेके नहीं आया हूँ क्योंकि मेरा जो गाड़ी का की है वो मामी ने कहाँ पे रख दिया वो पता नहीं, और दोनों ही की मुझे नहीं मिल रहा था। सो लगभग 2 आवर्स में लेट हो चुका था, इसलिए फाइनली डिसाइड किया कि मैं उबेर लेके ही चला आता हूँ। सो इतना दूर से मैं उबेर लेके आया मेरा फ्रेंड्स के हाउस तक। एंड अभी जो मेरा फ्रेंड है वो आ चुके हैं, वो मेरा स्कूल मेट है, मेरा स्कूल बेंच मेट है एक्चुअली चाइल्डहुड फ्रेंड। सो उसके साथ ही अभी निकल रहे हैं यहाँ से। एंड आज एक इंटरेस्टिंग सा जगह पे जा रहा हूँ। सो ऑन द वे मैं बताते जाऊँगा कि कहाँ पे जा रहा हूँ और दिखाऊँगा भी। सो चलिए इस ब्लॉग को शुरू करते हैं पहले। सो वेलकम गाइज एंड होप एवरीवन इज सेफ एंड साउंड। एंड देखते रहिए ब्लॉग को। सो गाइज এয়া মোৰ বন্ধু চাইল্ডহুড ফ্ৰেণ্ড আয়ুষ্মান। সো আমি একেলগতে পঢ়িছোঁ আৰু মেবি ক্লাছ 6 ন 6-7 মানৰ পৰা ই মোৰ লগতে বহি আছে আৰু বহি থাকিলে বহিলেহি। তাৰপিছত এতিয়া আমি ক'লৈ গৈ আছোঁ, একচুৱেলি প্লেনটো আয়ুষ্মানৰ আছিলে। চ' এতিয়া মই সেইকাৰণে আহিলোঁ ইমান দূৰলৈ। বৰ্তমান আমি এতিয়া দীপৰ বিলৰ চাইডে এই একলেণ্ড চাইডে গৈ আছোঁ, যাতে আৰু মানে সুবিধা দেখোঁ। আজি বতৰটো ভাল ভাল বতৰ, বহুত দিনৰ পিছত ভাল বতৰ পাইছোঁ। ইমান কেইদিন মানে ৰ'দ দি আছিলে যে, আজিতো বতাহ মাৰি আছে অলপ। দীপৰ বিলত নিবা দিবি চাব জানো? দীপৰ বিলত চাই যাম আৰু অলপ ভূমিকাই চাই যাম কি কি চলি আছে। আকৌ আমাৰ নিজৰ কামত আমি নিজে যাম আৰু ন। দেখাই আছো আগত দীপৰ বিল ক'ত আছে। এইটো ফেমাছ হয়, বহুতে জানে চাগে, বহুতে জানে, শুনিছেও চাগে দীপৰ বিলতে গানটো শুনিছে চাগে। ত' এইটোৱে বস্তু দেখাই দিম অকণ নিজত ক'ত আছে দীপৰ বিল। আৰু তাত মানে কি ক'ম, কাপলছৰ অভাৱ নাই মানে তাত। মইতো যোৱা নাই, মানে গৈছোঁ এইটো চাইডে, কিন্তু কাপলছ কেতিয়াও যোৱা নাই মানে কেতিয়া। চ' গৈ যাব লাগিব এতিয়া। চ' আমি এনেই চাই যাম আৰু অন দ্য ৱে আমি গৈ আছোঁ এটা বেলেগ জেগাত। চ' চাই থাকক ব্লগটো। এয়া দীপৰ বিল, বিলটো বহুত ডাঙৰ আছোঁ। ষ্টাৰ্ট কপালে কপাল দেখিব, ফটো চটো হৈ থাকে বহুত বহুত। এয়া কিন্তু ধুনীয়া, জেগাটো ধুনীয়া। এয়া খেলা পাৰ্টি। চ' এয়াই কয় দীপৰ বিল, বহুত ধুনীয়া জেগাটো, হাৱা মাৰি থাকে পিছে। কেতিয়াবা ৰখিব লাগিব, বাট আমি এতিয়া নৰখোঁ, আমি যাওঁ বেলেগ চাইডে। চ' এয়া सो अभी जो आपने लेक देखा है वो था दीपौर बिल। ये गुवाहाटी पे थोड़ा फेमस सा जगह है यूजुअली। यहाँ पे कपल्स लोग ज़्यादातर दिखाई जाता है, बहुत दूसरे लोग भी होता है बट कपल्स ज़्यादा दिखाई देता है। बहुत ही अच्छा लोकेशन है, लेकिन आज उतर के नहीं गया क्योंकि हम लोग को जाना है कहीं और, तो वहाँ पर जाके आप लोगों को वो भी दिखाऊंगा। बट अभी ऑन द वे है हम लोग, और यहाँ पे ट्रेन गिर चुका है। सो ट्रेन गिर चुका नहीं, ट्रेन गेट गिर चुका है। सो इसलिए रुके हुए हैं हम लोग। सो वैसे क्या होता है कि हम लोग जब भी कहीं पे आते हैं तो पहली बात तो ये है कि हम लोग हमेशा कंफ्यूज रहते हैं कि क्या खाएं क्या नहीं। सो आज हम भी आ गए हैं इस चांग रिजॉर्ट पे, जो कि है गुवाहाटी पे ही, थोड़ा आउटस्कर्ट है बट लेकिन इट्स ब्यूटीफुल। दूर से तो अच्छा ही लग रहा है, तो अंदर भी जाके दिखाएंगे क्या है क्या नहीं। एंड चलिए आज अंदर जाते हैं पहले, एंड उसके बाद दिखाएंगे कि क्या क्या है क्या नहीं, और लोकेशन भी दिखाएंगे। उसके बाद अपना पर्सनल रिव्यू भी बताएंगे कि मुझे कितना अच्छा लगा, क्या नहीं, खाना अच्छा है या नहीं। सो लेट्स गो एंड लेट्स स्टार्ट। आज আমি কিমান দিনৰ পিছত লগাইছোঁ,
চাগে 3-4 মাহ পিছত নেকি ন 3-4 months और নিউ ইয়েৰ লগত কি মিলাত নে তাৰ মাজত লগ পাইছিলোঁ আকৌ বহাগত লগ পাইছিলোঁ আকৌ অঁ ঠিক আছে চ' আমি পাই গ'লোঁ সেই লোকেশ্যনটো এণ্ড ইটছ বিউটিফুল দেখিছে চাগে ভাল লাগিছে লোকেশ্যনটোতো বেয়া নাই লগা বহুত ভাল লাগিছে চ' এতিয়া আমি ভিতৰলৈ গৈ আছোঁ চ' ভিতৰত পাৰ্কিং আছিলে অলৰেডি এই ইজি দূৰত থৈ আহিলি তই যা লৈ আন পাৰ্কিংটো দূৰত আছিলে বুলি মানে তাতে লিখা আছিলে বুলি আমি গাড়ীখন একদম গেটৰ ওচৰত থৈ আহিলোঁ তাত ভিতৰতো পাৰ্কিং আছিলে ইমান ডাঙৰ আমি গম পোৱা নাছিলোঁ এতিয়া দেখিছোঁ এণ্ড যিহেতু প্ৰথমবাৰ আহিছোঁ গম নাপাওঁ আমি চাই থাকোঁ ভিতৰলৈ যাওঁ এতিয়া আমি তো মোৰ লগৰটোৱে গাড়ীখন লৈ আহি আছে এণ্ড বলক ঘূৰি উৰাই থৈ গৈছে বলক ভিতৰলৈ যাওঁ এতিয়া খুবেই ধুনীয়া জেগা প্ৰথম আমি লোকেশ্যনটো চাই লৈছোঁ অলপ লোকেশ্যনটো দেখিছোঁ চাগে ইয়াত পুল এটাও আছে ব'টিং কৰিব পাৰি পিছে লাইটনিং খালি সেইখন ৰেষ্টুৰেণ্ট হয় আমি তাত খাম ৰেষ্টুৰেণ্টখন এইখন হয় তাত আমি খাম সকলো এনেই চাব আহিবলৈ এবাৰ এনেই চাইটো ভালেই লাগিছে লোকেশ্যনটো আৰু ক'ব কেনেকুৱা লাগিছে ভাল লাগিছে নে বেয়া লাগিছে মনটোতো ভাল লাগিছে বহুত দিছে হয় তোৰ ভাল লাগিছে নাই তামাম আছে তাৰপিছত নকবি আকৌ ৰেকৰ্ড বৰ্ডৰ মই টেপাই নাই বুলি খালি এইখনেই ৰেষ্টুৰেণ্ট এতিয়া ৰ'দ ওলাই গৈছে এতিয়া আমি এবাৰ দিনে চাই আহিলোঁ তাৰপিছত এতিয়া আমি খাবলৈ যাব লাগিব প্ৰথম পেট পূজা অকণমান ওচৰত ড্ৰাই ফ্ৰাই হৈ নগ'লে হয় আমি নিজে চিকেন और की खाबी भात वो खाली दुइटाই लওঁ खाई जाऊँ सो हम लोग अभी ऑर्डर दे चुके हैं ऑर्डर देने के लिए हम लोग 10,000 डिसीजन लिए कि ये खाएंगे इतना ज़्यादा भी वेराइटीज़ था नहीं यहाँ पे है लेकिन जो भी हम लोग जो भी ऑर्डर किए वो लोग ये सब आ जाएंगे थोड़ा बाद बट हम लोग ने काफ़ी टाइम लिया है कि ये खाएंगे बट यहाँ पे जो हम लोग ढूंढ रहे थे वो मिला नहीं और बाकी यही जो मेनू पे है वही हम लोग ऑर्डर दे दिया अभी जस्ट वेटिंग फॉर द लंच एक्चुअली हम लोग लंच ही करने के लिए आए थे यहाँ पे बट आप लोग बिहाइंड मी अब जो लोकेशन देख रहे हो वो देखो बहुत ही अच्छा है नीचे में दाग भी है बहुत ही क्यूट बहुत ही अच्छा लोकेशन है एंड काफ़ी अच्छा सा मीन्स क्या बोलते हैं हवा मार रहा है यहाँ पे हवा मार रहा है ना हवा मार रहा है मीन्स एनवायरनमेंट इज़ वेरी गुड सो এইটোৱে যে আমি খানা কাৰণে অৰ্ডাৰ দিলোঁ কিন্তু খানা কাৰণে ৰৈ আছোঁ আৰু চাগে ইয়াৰ পিছত অলপ দেৰি ঘূৰি থাকে ইফালে কিন্তু ইমান ভাবিছিলোঁ বহুতেই ডাঙৰ হ'ব বুলি এনেই এৰিয়াটো ডাঙৰ হয় কিন্তু এৰিয়াটো ডাঙৰ হ'লেও মানে কি হয় ইমান বস্তু মানে বনোৱা নাই তাতে বনাই আছে আৰু এইফালে ৰেষ্টুৰেণ্টখন আমি এতিয়া বহি আছোঁ
ভিতৰতো বহিব পাৰে, এইটো চাইডে আমি বহি আছোঁ এতিয়া, এণ্ড সেইটো চাইডে আমি য'ত মানুহবোৰে থাকিব পাৰে আৰু বাকী এইফালে ব'টিং শ্বুটিং কৰিব পাৰে। পিছে ব'টিং কৰিলোঁ বাট সিমান ৰ'দত মই ব'টিং কৰিবলৈ মন নাই আৰু ব'টিংটো হৈ থাকে যেতিয়া হ'লেও কৰিব পাৰি। বাকী এইফালে গেমিং জ'ন এটাও আছে পিছে অলপ চলপ, মানে পেইণ্ট বল নে কি বুলি কয় এইটো আছে, কিন্তু এইখিনি দুটা মানুহে কি খেলিম আৰু সেইকাৰণে নেখেলোঁ এতিয়া। চ' এতিয়া আমি খাবলৈ ৰৈ আছোঁ, খানা হওক তাৰপিছত দেখাই আছোঁ কি খানা কি অৰ্ডাৰ দিলোঁ। सो फाइनली हमारा खाना आई गो। सो ये रहा राइस, तो भाई ये है पोर्क, क्या स्लाइस फ्राई, पोर्क स्लाइस फ्राई। और ये क्या है, ये है गोभी, आलू गोभी मटर, आलू गोभी मटर ये है चिकन कोसा, ये चिकन अच्छा। और अभी हम लोग स्टार्ट करने वाले हैं खाना। सो लेट्स बिगिन। ইউনিক বস্তু বুলি আমি দিলোঁ এইটো কি আছিলে পৰ্ক স্লাইচ ফ্ৰাই ন, তো এইটো ইউনিক বস্তু বুলি মই দি পালোঁ, কিন্তু ইয়াত মানে কি হয় পৰ্কটোৰ ভিতৰত বইল হৈ আছে, এণ্ড আপোনাৰ তাৰ ওপৰতে বেগেন জেগেনে ফ্ৰাই কৰে, বেচন কৰে, সেইটোৱে হয় আৰু সেইটো চিম্পল বস্তু হয়। আমি বেলেগ বস্তু বুলি আমি দি দিলোঁ আৰু এণ্ড এইটো কি আছিলে নামটো চিকেন কচাটো আৰু চিকেন কাৰী যোনটো হয়, মানে টেষ্টটো ইমান ডিফাৰেঞ্চ পোৱা নাই মানে এতিয়া অলপ একেই ফিল হৈ আছে আৰু নাজানো মই কিমান আৰু ডিফাৰেঞ্চ পালে। তোৰ মতে কি আছিলে? অলপ বেলেগ হ'ব লাগে, গ্ৰেভিটো টান হ'ব লাগে অলপ, বেছি পনীয়া আছে অলপ। কাৰী ইমান মই একো ডিফাৰেঞ্চে নাপালোঁ। এইটো বেলেগ অলপ চলপ, এইটো আলু গোবি মটৰটো অলপ গ্ৰেভি বেছি হৈ গ'ল, মানে ইমান বেছি হেৰি লগা নাই, মানে বেছি জ্বলা মছলা সেইটো লগা নাই, সেইটো হিচাপত ঠিকে আছে হয়নে, সেইটো হিচাপত ঠিক আছে, জ্বলা ইমান হেৰি মছলা চছলা নাই, কিন্তু মানে টেষ্টটো মানে চাগে বেলেগ ফিল কৰিছিলোঁ মানে। চ' চাওঁ এতিয়া কিমান খতম কৰিব পাৰোঁ, আৰু বাকী আছেই, ষ্টাৰ্ট দি আছোঁ আৰু। জেগাটো ভাল লাগিছে, কিন্তু ৰ'দ পৰিছে, খলা পৰি যাম এতিয়া, খলা পৰি নগ'লে মানুহে ভাবে চাগে ৰিজৰ্টত গ'লে মানে চাইছি মদ চদ খাই এটা একো কথা নহয়, ৰিজৰ্টতো ভাল বস্তু খাব পাৰে। ত' আমি লাঞ্চে কৰিব আহিছোঁ, এনেকৈ বেলেগ মদ চদ খাবলৈ কাৰণে অহা নাই বাৰু, আমি নেখাওঁ পিছে, পাপাই চাই থাকোঁ মোৰ ব্লগটো তোৰ চাই নেকি? নাচাই? ঠিক আছে, ইয়াৰ নাচাই গম নাপায় বোলে পিছে সঁচাই কৈছোঁ, মানে কি কয় ৰিজৰ্টত চবেই ভালে মচলে খাবলৈ আহিছে বুলি নহয়, খানা খাবলৈ আহে মানুহ, যেনেকৈ আমি আহিছোঁ লাঞ্চে কৰিব আহিছোঁ, আমি জাষ্ট নৰ্মেল বুলি নহয়, ট্ৰাই কৰিব বিচাৰিছিলোঁ আমি বহুত বস্তু, কিন্তু ইমান বেছি ভেৰাইটি নাছিলে কাৰণে আৰু জাষ্ট এইখিনি খালোঁ আৰু, কেনেকৈ লাঞ্চে টাইম হৈ আছিলে, দুটা বুজি আছে সেইকাৰণে। চ' সেয়াই, চ' আহিব ইয়াত চাং ৰিজৰ্টত, ভাল লাগে, এনভাইৰমেণ্টটো পিচফুল আছে, চ' এনজয় কৰিব। চ' চাই থাকক ব্লগটো, আৰু কি কৰোঁ চাই থাকক। চ' আমাৰ লাঞ্চ হৈ গ'ল, এণ্ড যিখিনি খালোঁ আমি দেখালোঁৱে, এণ্ড নাও অলপ দিনে আমি ফুৰিব আহি গ'লোঁ, এতিয়া ওপৰৰ ফালে আহি গ'লোঁ, বাট মানে পটককেনে ওলাই যাবলৈ মন নাই যোৱা, কেলৈ কি সঁচাকৈ ইয়াত মানে ধুনীয়া বতাহ মাৰি আছে, এণ্ড ধুনীয়া বতাহ মাৰি এনভাইৰমেণ্টটো বহুত পিচফুল হয় একচুৱেলি, এইটো আৰু মানুহবোৰ লাহেকৈ গোট খাইছে, উঠনি কোনো মানুহ নাছিলে, সেইটো কাৰণে আমি অলপ বেছি এনজয় কৰিলোঁ মোৰ মতে এনজয় ফিলটো বেছি আছে হয় নাই, ফিলটো বেছি আছে মানে পিচফুল মানে থাকিব পাৰি আৰু এইটো জেগাত স্পেচ বহুত আছে,
আৰু মে বি চাগে ইয়াত ডেক'ৰেশ্যন হয় একচুৱেলি আৰু বনাই আছে কিবা কিবি তো সেইটো আৰু বনিব আছে চাগে মোৰ কিন্তু এইখন সঁচাকৈ আহি ভাল লাগিছে মানে পিচফুল আছে বহুত জেগাটো আৰু কি ক'ম অলপ আমিও ফটো চটো মাৰোঁ অলপ চলপ ফটোটো মাৰিব লাগিব ধুনীয়া জেগা হয় বা আৰু এইফালে গোটেই পাহাৰখিনি আছে এইফালে মেঘালয় পৰে চাগে হয় নাই মেঘালয় এইটো চাইডে হা এইটো মেঘালয় পৰে তো ওচৰতে আছে তো হাৱা মাৰি থাকে ইণ্ডিয়ান চ' এতিয়া আমি অলপ খাই বৈ পিনে ইনে অলপ খোজকাঢ়ি দিছোঁ মানে অলপ বেছিকৈ খাই দিলোঁ নেকি নতুন জেগাত আহিছোঁ যে নতুন জেগাত খোৱাটো বেছি হ'ল চাগে আমাৰ আৰু মহাগয়ে বেছিকৈ ফটো মাৰিছে মোতকৈ তো মই মাৰিম বুলি ভাবিছিলোঁ কিন্তু নাই তেখেতক বেছিকৈ লাগে বোলে চ' সেইকাৰণে ফটো মাৰি দিলোঁ অলপ চ' এতিয়া ৰ'দৰ পৰা ৰ'দত ক'লা হৈ মেলি এতিয়া এইফালে গৈ আছোঁ আকৌ তো পানীৰ বটলটো থৈ দে পিছফালে কিন্তু ভিউটো কি ধুনীয়া হৈ আছে দেই বহুত ধুনীয়া ভিউ মানে তামাম আৰু এতিয়াতো এই কেতিয়াবা থাকিব আহিম চাগে ন থাকিব আহিব পাৰি এইফালে আছোঁ এইবোৰ कॉटेज है एक्चुअली सो ये सब है कॉटेज यहाँ पे रह सकते हो आप लोग आई डोंट नो हाउ मच इट कॉस्ट बट अच्छा लगेगा रह के हम भी प्लान करेगा बाद में यहाँ पे आने के लिए है ना আহিম নেক্সট টাইম আহিম থকাকৈ আহিম पार्टी को बोले আহিম डायरेक्ट सीधा पार्टी अनऑफिशियल ब्लॉग होगा वो আজি লাঞ্চে কৰিব আহিছোঁ ये सिर्फ लंच करने आया था एक्चुअली हम सिर्फ लंच करने आए थे ये कुछ और करने आए थे बट वो यहाँ पे मैंने मना कर दी सो हमें यहाँ पर ওলাওঁ এতিয়া বহুত দেৰি হ'ল মানে খাই বৈ এতিয়া আমি অলপ চলপ ফটো চটো মাৰিলোঁ এণ্ড দেখিছে ডাইৰেক্ট ৰোডটো মোৰ মুখতে এতিয়া চ' এতিয়া ওলাই যাওঁ প্লেন তেনেকৈ নাই মোৰ অলপ কাম আছে ইভিনিং টাইম সেইকাৰণে আমি জল্দি ওলাব লগা হ'ল নহ'লে আমি বেলেগ প্লেন কৰিলোঁহেঁতেন আকৌ চ' সেইটোৱে কথা চাওঁ এতিয়া ওলাওঁ ইয়াৰ পৰা হোপ ভিডিঅ'টো যাতে চবে ভাল পালে অলপ চলপ যদি ভাল পালে তেনেহ'লে লাইক এণ্ড ছাবস্ক্ৰাইব বি কৰি দিব এণ্ড শ্বেয়াৰ বি কৰি দিব যদি ভাল পায় আৰু হয় নাই পাইছোঁ নেক্সট টাইম তাকে আৰু দূৰলৈ যাম ছাবস্ক্ৰাইব কৰিব চবেই वेल गाइस थैंक यू फॉर वाचिंग एंड इस छोटी सी ब्लॉग अच्छा लगा होगा आप लोगों को एंड आज मेरा फ्रेंड के साथ थोड़ा प्लान था आने के लिए एक्चुअली लंच तो बहुत दिनों के बाद मिला इसलिए वो भी हम लोगों ने शेयर किया थोड़ा बहुत टाइम आप लोगों के साथ भी शेयर किया सो थैंक यू फॉर वाचिंग जो लोग मेरा वीडियो अब तक देख रहे हो तो एंड ऐसे ही वीडियो देखते हैं ना एंड ट्राई करेंगे और भी अच्छा वीडियो डालने के लिए यूजुअली मैं इतना ब्लॉगर तो नहीं हूँ स्टिल आई एम ट्राइंग एंड नेक्स्ट जो भी प्लान मैंने बना के रखा है वो सब बहुत ही अच्छे से दिखाऊंगा एंड बहुत ही बड़ा प्लान है फ्रॉम द नेक्स्ट मंथ मेरा शूटिंग भी स्टार्ट होने वाला है और रिसेंटली और 2 दिन के बाद फिर से मेरा एक न्यू ब्लॉग भी आने वाला है सो देखते रहिए मेरा चैनल को और सब्सक्राइब भी कर देना और शेयर भी कर देना सो थैंक यू गाइज अभी मैं जा रहा हूँ घर मैं दोस्त के साथ ही जा रहा हूँ अभी एंड थोड़ा बहुत बात भी कर लेते हैं उससे सो सी यू सून गाइस क्या दीपर बिल में गान तो लगा लिखा दीपर बिल में गान तो लगा दीपर बिल दीपर बिल नहीं जानो दीपर बिल गान लगा दीपर बिलते आसे मारुते কি আছিলে